নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম ভাৰতীয় ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। এই প্ৰশ্নসমূহ সকলো ধৰণৰ কম্পিটিটিভ পৰীক্ষাৰ বাবে বহুত উপযোগী। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বহুত উপকৃত হ'ব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰা যাতে পাহৰি নাযায়। এতিয়া আহিছোঁ ১ নম্বৰ প্ৰশ্নটোলৈ। ১ নম্বৰ প্ৰশ্নত দিয়া আছে, ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকতখন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেংগল গেজেট। এতিয়া আহিছোঁ ২ নম্বৰ প্ৰশ্নটোলৈ। ২ নম্বৰ প্ৰশ্নত দিয়া আছে, ভাৰতত সামাজিক সংস্কাৰৰ ক্ষেত্ৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ আটাইতকৈ ডাঙৰ অৱদান কি আছিল বা কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হি এনচিউৰ্ড দ্য উইডোজ মেৰিজ এণ্ড গাৰ্লছ এডুকেশ্যন। ভাৰতত সামাজিক সংস্কাৰৰ ক্ষেত্ৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ আটাইতকৈ ডাঙৰ অৱদান হৈছে বিধৱা বিবাহ আৰু নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ। ৩ নম্বৰ প্ৰশ্নত দিয়া আছে, বংগৰ প্ৰথম জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিংছ আছিল বংগৰ প্ৰথম জেনেৰেল। ৪ নম্বৰ প্ৰশ্নত দিয়া আছে, প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আত্মাৰাম। আত্মাৰামে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। ৫ নম্বৰ প্ৰশ্নত দিয়া আছে, স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মূলাশংকৰ। মূলাশংকৰ আছিল স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম। ৬ নম্বৰত দিয়া আছে, ভাৰতীয়সকলৰ বাবে ভাৰত কাৰ ৰাজনৈতিক বাৰ্তা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দয়ানন্দ। ৭ নম্বৰত দিয়া আছে, চাৰ্লছ উডৰ শিক্ষানীতি কোনটো সমস্যাৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিমেল এডুকেশ্যন। এতিয়া আহিছোঁ ৮ নম্বৰ প্ৰশ্নটোলৈ। ৮ নম্বৰ প্ৰশ্নত দিয়া আছে, ৰাজা ৰামমোহন ৰায়ক ৰাজা উপাধি কোনে প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোগলসকলে। ৰাজা ৰামমোহন ৰায়ক মোগলসকলে ৰাজা উপাধি প্ৰদান কৰিছিল। এতিয়া আহিছোঁ ৯ নম্বৰ প্ৰশ্নটোলৈ। ৯ নম্বৰ প্ৰশ্নত দিয়া আছে, ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা সমাজটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মা সমাজ। এতিয়া আহিছোঁ ১০ নম্বৰ প্ৰশ্নটোলৈ। ১০ নম্বৰ প্ৰশ্নত দিয়া আছে, কাক ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি জনা যায়। এতিয়া আহিছোঁ ১১ নম্বৰ প্ৰশ্নটোলৈ। ১১ নম্বৰ প্ৰশ্নত দিয়া আছে, শিৱাজী প্ৰশাসনৰ অধীনত পেছোৱাক কি হিচাপে উল্লেখ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিফ মিনিষ্টাৰ। শিৱাজী প্ৰশাসনৰ অধীনত পেছোৱাক চিফ মিনিষ্টাৰ হিচাপে উল্লেখ কৰা হৈছিল। এতিয়া আহিছোঁ ১২ নম্বৰ প্ৰশ্নটোলৈ। ১২ নম্বৰ প্ৰশ্নত দিয়া আছে, জিন্দা পীৰ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঔৰংজেব। ঔৰংজেবক জিন্দা পীৰ বুলি জনা যায়। এতিয়া আহিছোঁ ১৩ নম্বৰ প্ৰশ্নটোলৈ। ১৩ নম্বৰ প্ৰশ্নত দিয়া আছে, কোনজন আহোম ৰজাৰ দিনৰ পৰা বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। চুহুংমুঙৰ দিনৰ পৰাই বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি হৈছিল। এতিয়া আহিছোঁ ১৪ নম্বৰ প্ৰশ্নটোলৈ। ১৪ নম্বৰ প্ৰশ্নত দিয়া আছে, অসমত মাটিৰ জৰীপ কাৰ্য প্ৰথমে প্ৰৱৰ্তন কৰা ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ। গদাধৰ সিংহৰ দিনৰ পৰাই অসমত মাটিৰ জৰীপ কাৰ্য আৰম্ভ হৈছিল। এতিয়া আহিছোঁ ১৫ নম্বৰ প্ৰশ্নটোলৈ। ১৫ নম্বৰ প্ৰশ্নত দিয়া আছে, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?
বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো মই আপোনালোকলৈ এৰি দিলোঁ। যিসকল বন্ধু বান্ধৱীয়ে এই প্ৰশ্নৰ উত্তৰটো জানে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবলৈ অনুৰোধ জনালোঁ। এতিয়া আহিছোঁ 16 নম্বৰ প্ৰশ্নটোলৈ। 16 নম্বৰ প্ৰশ্নত দিয়া আছে, আহোম আৰু মোগলৰ মাজৰ শেষ ৰণখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটাখুলিৰ ৰণ।